নমস্কাৰ বন্ধু বান্ধৱীসকল, জোনাক ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আচলতে আজি চাবোন বনাম বুলি ভাবিছোঁ ঘৰতে। এয়া ডাইনা চাবোনেৰে গ্লিচাৰিনযুক্ত। আচলতে মই কথাখিনি পিছত ৰেকৰ্ডিং কৰি দিছোঁ। মানে যেতিয়া ভিডিঅ'টো বনাই কথাখিনি কৈ থাকোঁতে বাহিৰৰ পৰা মানে আৱাজটো বেছি আহিছিলে আৰু মোৰ মাতটো সেইটো কাৰণে শুনিয়ে পোৱা নাছিলোঁ। সেইটো কাৰণে আকৌ পিছত এনেকৈ ৰেকৰ্ডিং কৰি কৈ দিছোঁ। এয়া ডাইনা চাবোন এটা লৈ লৈছোঁ। পিয়েৰ্ছ বা বেলেগ কিবা গ্লিচাৰিনযুক্ত চাবোন হ'লেও হ'ব। মই এইটোকে লৈ লৈছোঁ। মই এইটো প্ৰথম বনাম, মই আগতে বনাই পোৱা নাই। এইটো মই ফাৰ্ষ্ট টাইম বনাম। আৰু লগত দিম বেচন আৰু হালধি। বেচন হালধিৰে বনাম চাবোন। এয়া মই 2 চামুচ বেচন লৈ লৈছোঁ আৰু 1 চামুচ হালধি লৈ লৈছোঁ। বেচন আৰু হালধি এনেও স্কিনৰ কাৰণে বহুতেই ভাল হয়। আপোনালোকে যদি যোগ কৰিব বিচাৰে ভিটামিন ই, নাৰিকল তেল, এনেই 2 টোপালমান ভিটামিন ই টেবলেট তেনেকুৱা দিব পাৰে। এইবিলাকো মই দিয়া নাই, মই অকল হালধি আৰু বেচনে দিছোঁ। আৰু এনেকৈ চালকনিখনে চালি লৈছোঁ যাতে গুটি গুটিখিনি ভালদৰে গুটি গুটি হৈ নাযায়। যাতে গুটি গুটি হৈ গ'লে মানে মিশ্ৰণটো এনেকৈ বনাবলৈ অলপ দিগদাৰ হয়, চাবোনবোৰ ঘঁহি ভাল নালাগিব তেতিয়া। আগতে মই বনাই পোৱা নাই আৰু মই চব বেচো আনিও থোৱা নাছিলোঁ। মই মানে পটককৈ ভিডিঅ' চাই আছিলোঁ। ভিডিঅ' চাওঁতে দেখিলোঁ যে এনেকৈ চাবোনো বনাব পাৰি যে, আৰু মই সেইটো কাৰণে এইবাৰ ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাইছোঁ। আগতে কৰা নাই। ভালেই হয়নে বেয়াই হয়নে ভগৱানেহে জানিব, আৰু লাষ্টত গম পাম আৰু। এয়া মই ধুনীয়াকৈ এয়া চালি ল'লোঁ। দেখিছেনে? এইখিনি 2 চামুচ বেচন আৰু 1 চামুচ হালধি আছে। তাৰপৰা আৰু কেঁচা গাখীৰে মিশ্ৰণখিনি ধুনীয়াকৈ কেইচামুচমান দিম, মানে মিলাই ল'ম, ভালকৈ মিলাই ল'ম। এনেকৈ গাখীৰ কেইচামুচমান দিছোঁ, দি মিলাই ল'ব লাগিব যাতে গুটি গুটি হৈ নাথাকে, নহ'লে ঘঁহি ভাল নাপাব। কৈছোঁৱে মই, ভালকৈ মিলাব। আৰু অলপ দি ল'ম গাখীৰ, যিহেতু অলপ পৰিমাণটো কম হৈছে। মই সুকন্যাবাৰ ভিডিঅ' চাই আছিলোঁ, তেতিয়া তেখেতৰ ভিডিঅ' চাই থাকোঁতে দেখিলোঁ যে এনেকৈও বনাব পাৰি। তেখেতে বহুত ধুনীয়া ধুনীয়া ভিডিঅ' লৈ, মই বৰ ভাল পাওঁ তেখেতৰ ভিডিঅ' চাই। ধন্যবাদ সুকন্যাবা। এইটো মই ইমানটোৱে ডাঠকৈ লৈছোঁ। আৰু এতিয়া এই চাবোনডোখৰ দেখিছে নহয়, চাবোনডোখৰ পিয়াৰ্ছ বা বেলেগ চাবোন হ'লেও হ'ব। যি চাবোনৰ গ্লিচাৰিনযুক্ত হয় সেই চাবোনেৰে বনাব পাৰিব। আৰু এইটো চব বেচ এইবিলাক নেটত বা আপোনালোকে বাহিৰৰ পৰা কিনিবলৈ পাব দোকানত, যদিহে বনাব বিচাৰে। আৰু চাবোন বনাবৰ কাৰণে এইডোখৰ চাবোন বনোৱা এয়া ছিলিকন পেলেটো পায়। মোৰ যিহেতু নাই, মই আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাইছোঁ ঘৰতে বস্তুকেইটা থকাৰ কাৰণে। এয়া চাবোন কিপিচ সৰু সৰুকৈ টুকুৰকৈ কাটি লৈছোঁ। সৰু সৰুকৈ কাটিছোঁ যাতে গলাবলৈ ভাল হয়। হৈ গ'ল চাবোনকেইডোখৰ, কুটি হৈ গ'ল। ভালকৈ সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আৰু চাবোনকেইটুকুৰা কাটি হৈ গ'ল। ইমানটো চাইজতে কাটিছোঁ।
দেখিছে আপোনালোকে এয়া চাওক গোটেই টুকুৰা কাটি দিলোঁ এটুকুৰা আৰু লগতে চাবোনৰ বেচনৰ বেছখিনিও মানে পেষ্টখিনিও হৈ গ'ল আৰু আমি এনেকৈ পানী এইখিনি এটা কেৰাহীত উতলিবলৈ দিম আৰু এইটো এটা চচপেন লৈছোঁ চচপেনটো শুকান এটা চচপেন লাগিব শুকান চচপেনটো লৈছোঁ আৰু দেখিছে এইটো শুকান হৈ আছে আৰু আমি কাটি ৰখা চাবোনখিনি ইয়াতে দি দিম আৰু দেখিছে ইতিমধ্যে আমাৰ পানী উতলিবলৈ আৰম্ভ হৈছে পানীখিনি উতলিছে আৰু এতিয়া আমি যে চচপেনটোত ৰাখিছিলোঁ চাবোনখিনি আমি ইয়াত এনেকৈ পানীখিনিৰ ওপৰত চচপেনটো বহাই দিম আৰু হেতা বা কিবা চামুচ এখনেৰে এনেদৰে লৰাই থাকিব লাগিব যাতে চাবোনখিনি ভালদৰে গলি যায় আচলতে মই মোবাইলটো এখন হাতে ধৰি আছোঁ সেইকাৰণে মই ভিডিঅ' কৰিবলৈ অলপ দিগদাৰেই হৈছে তথাপিতো চেষ্টা কৰিছোঁ এয়া এনেদৰে লৰাই থাকিব লাগিব নহ'লে মানে কি হ'ব তলত লাগি ধৰিব পাৰে চচপেনটো তলি ভালদৰে গোটেই চাবোনখিনি গলি যাবলৈ দিব বেছি সময় নালাগে গলিবলৈ খুব বেছি 2 মিনিট 3 মিনিটতে ধুনীয়াকৈ গলি যায় আৰু এয়া আমাৰ ভালকৈ গলি গ'ল আৰু এতিয়া বাতিত ৰখা আমি যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ সেইখিনি আমি ইয়াতে মিলাই দিম এয়া মই মিলাই দিলোঁ দেখাবলৈ নহ'ল মই দেখাবলৈ অলপ প্ৰব্লেম হ'ল যিহেতু এখন হাতে ধৰি আছিলোঁ মোবাইলটো আৰু সেইটো কাৰণে দেখাব নোৱাৰিলোঁ ভালদৰে এনেকৈ মিহলাই ল'ব লাগিব আৰু এতিয়া আমাৰ চচপেনটো নমাব পাৰিম এতিয়া মানে হৈ গ'ল আমাৰ পানীৰ প্ৰচেছটো এতিয়া হৈ গ'ল এতিয়া কি কৰিম ভালদৰে এনেকৈ যাতে কোনো গুটি বান্ধি নাথাকে তেনেকৈ ভালকৈ লৰাই সম্পূৰ্ণ মিক্স কৰি ল'ব লাগিব এয়া মিক্স হৈ গ'ল আৰু এইটো কি দেখিছেনে মই কৈছোঁৱে যে মোৰ চাবোন বনাবলৈ কোনো অনা নাছিলোঁ মই চিলিকন প্লেট সেইটো কাৰণে এইটো মই এটা বিস্কুটৰ পেকেট লৈছোঁ বিস্কুট আহিছিলে এইটোত বিস্কুটৰ পেকেটটোকে এতিয়া মই চাবোনখিনি ইয়াত দি দিম আৰু এয়া মই চাবোনখিনি গৰমে ইয়াত ঢালি দিলোঁ আৰু এতিয়া মই এইখিনি প্ৰায় 2 ঘণ্টামান সময় ফ্ৰিজতে এনেকৈ ৰাখি দিম যাতে টান হ'বলৈ ঠাণ্ডা হৈ গ'লে বস্তুটো টান হৈ যাব টান হ'বলৈ এনেকৈ ভালকৈ ৰাখি দিম মই ফ্ৰিজত ৰাখি দিম ফ্ৰিজত নাৰাখিলেও কোনো কথা নাই আপোনালোকে বাহিৰতো ৰাখিব পাৰে যদি ফ্ৰিজত নাৰাখে তেতিয়া অলপ টাইম লাগে ঠাণ্ডা হ'বলৈ লদা মাৰিবলৈ মই ফ্ৰিজত ৰাখিম কাৰণে হয়তো 2 ঘণ্টামান 1.5 ঘণ্টামানতে হৈ যাব এয়া দেখিছেনে মোৰ বিস্কুটটো পেকেটটো বহুত কামত আহিলে আজি আৰু এতিয়া এয়া প্ৰায় 2 ঘণ্টামানৰ পাছত দেখাইছোঁ আপোনালোকক এয়া দেখিছেনে মোৰ চাবোন ৰেডি হৈ গ'ল আৰু পূৰা টান হৈ গ'ল এয়া দেখিছে নহয় একদম টান হৈ গৈছে আৰু এতিয়া হলকাই দেখুৱাম ইয়াৰ পৰা খুলি দেখুৱাম এতিয়া এইটো দেখিছেনে পটককৈ এনেকৈ টান হৈ এয়া পেকেটটোৰ পৰা আঁতৰাই দিলোঁ আৰু বহুত টান হৈছে ধুনীয়া হৈছে এয়া কাটি দিছোঁ 3 টুকুৰা কৰি দিম মই মুখতো ইউজ কৰিব পাৰিম যিহেতু ইয়াত বেচনহে আছে আৰু এনেও বহুতেই দিয়কচোন চাবোন মই এনেও ইউজ কৰোঁ মুখত কেতিয়াবা বহুতেই ইউজ কৰে চাগে আৰু এয়া মোৰ চাবোন ৰেডি হৈ গ'ল 3 টুকুৰা হৈ গ'ল এটুকুৰা ডাঙৰ দুটুকুৰা সৰু
আৰু এটুকুৰা মই অলপ ঘঁহি দেখাই দিম, দেখিছে মই ইয়াতে ঘঁহি দেখাই দিম, মুখত লগাই দিম। ধুনীয়াকৈ ফেনাইছেও। আৰু এয়া মই মুখ চুখ ধুই হৈ গ'ল। ভাল লাগিলে যিহেতু বেচন আৰু হালধি দিয়াহে, মই ভালেই পালোঁ। আপোনালোকে যদি কোনোবাই ইউজ কৰিব পাৰে, ইউজ কৰিব বিচাৰিছে তেতিয়াহ'লে কৰিব পাৰে এনেকৈ বনাই ঘৰতে। ভিডিঅ'টি চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট